গোলাঘাটৰ ডিএছপি পাৰ্থপ্ৰতিম শইকীয়াৰ নিজৰ ব্যৰ্থতা ঢাকিবলৈ কাজিৰঙাৰ এগৰাকী সাংবাদিকক অসভ্য আচৰণ কৰাক কেন্দ্ৰ কৰি আজি কাজিৰঙাত উত্তেজনা বিৰাজ কৰিছে। কালি কাজিৰঙাৰ আৰক্ষী অতিথিশালাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থকা অৱস্থাতে হঠাৎ জুই লাগে। জুই লেলিহান শিখাই অতিথিশালাটোৰ এটা অংশ আগুৰি ধৰাত অগ্নি নিৰ্বাপক বাহিনীয়ে লগে লগে জুই নিৰ্বাপিত কৰে। ইপিনে উক্ত সময়তে অগ্নিকাণ্ডৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা এটা নিউজ চেনেলৰ সাংবাদিক ৰঞ্জিত ৰজকক শাৰীৰিকভাৱে অপদস্থ কৰে ডিএছপি পাৰ্থপ্ৰতিম শইকীয়াই। আৰক্ষী বিষয়াগৰাকীৰ কৰ্মক জীপাল কৃষক শ্ৰমিক সংঘই তীব্ৰ ভাষাৰে গৰিহণা দিছে। সংগঠনটোৰ উপদেষ্টা সোণেশ্বৰ নৰক আৰু সম্পাদক প্ৰণ দলে স্পষ্টকৈ কয় যে এইগৰাকী পাৰ্থপ্ৰতিম শইকীয়াই বিভিন্ন সময়ত বিভিন্নগৰাকী লোকক অসভ্য আচৰণ কৰি আহিছে। এই ঘটনাক গৰিহণা দিছে অসম ৰাজ্যিক সাংবাদিক সন্থা, বোকাখাত মহকুমা সাংবাদিক সন্থা আৰু কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাই। মঙ্গলবাৰে উপস্থিত আছিল অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল কাজিৰঙাৰ পুলিচ গেষ্ট হাউচত, আৰু এই পুলিচ গেষ্ট হাউচত উপস্থিত থকা অৱস্থাতে জুই লাগে গেষ্ট হাউচত, আৰু সেই বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিলে আমাৰ এগৰাকী সতীৰ্থ সাংবাদিক ৰঞ্জিত ৰজক, কাজিৰঙা আঞ্চলিক সাংবাদিক সন্থাৰ সম্পাদক ৰঞ্জিত ৰজক ডাঙৰীয়া। ঠিক তেনে সময়তে নিজৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে গোলাঘাটৰ ডিএছপি পাৰ্থপ্ৰতিম শইকীয়াই ৰঞ্জিত ৰজকক গতিয়াই বাহিৰ কৰি দিয়ে। নিজৰ ব্যৰ্থতাখিনি যে ঢাকিব লাগে সেইকাৰণে আচলতে গতিয়াই বাহিৰ কৰিছে বুলি ইতিমধ্যে আমি গম পাইছোঁ। আমি গৰিহণা দিছোঁ সমগ্ৰ বিষয়টোৰ, কাৰণ এগৰাকী কৰ্তব্যৰত সাংবাদিক যি অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত কৰোণা ভাইৰাছৰ যি এই সংক্ৰমণ, এই যি ভয়ানক অৱস্থা, এই ভয়ানক অৱস্থাটো নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি কৰ্তব্যত অব্যাহত থকা ব্যস্ত থকা সংবাদকৰ্মীসকলক এই ধৰণে দুৰ্ব্যৱহাৰ কৰা কাৰ্যক আমি গৰিহণা দিছোঁ। আৰু আমি আহ্বান জনাইছোঁ অসম চৰকাৰক, বোকাখাটৰ বিধায়ক, গোলাঘাট জিলাৰ এগৰাকী মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, সমান্তৰালকৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ। এইগৰাকী যি ডিএছপি অভব্য আচৰণ কৰিছে সাংবাদিকৰ সৈতে পাৰ্থপ্ৰতিম শইকীয়া, তেখেতৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু কি কাৰণত তেখেত বিভিন্ন সময়ত অভব্য আচৰণ কৰি থকাৰ পাছতো গোলাঘাটত নিগাজিকৈ থাকিব পাৰিছে তাৰ আমি এক সুদুত্তৰ বিচাৰিছোঁ। আৰু সেইগৰাকী পাৰ্থপ্ৰতিম শইকীয়াক অনতিবিলম্বে তেওঁৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰি অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত যিসকল ব্যক্তিক অভব্য আচৰণ কৰে তাৰ এটা উচিত প্ৰত্যুত্তৰ দিব লাগে বুলি আমি আহ্বান জনাইছোঁ।